দুজন নলেগলে লগা বন্ধু আছিলে আৰু দুইজনে এদিন সাগৰৰ পাৰত শংখ বিচাৰি গৈছিলে। শংখ বিচাৰি যাওঁতে তাৰে এজন বন্ধুৱে এটা ডাঙৰ শংখ পাইছিলে। তেতিয়া আনজন বন্ধুৱে ভাবিছিলে যে ই ডাঙৰ শংখ এটা পালে ই বহুত পইচা পাব এইটো বিকি। তেতিয়া সিও ভাবিছিলে যে ময়ো এটা ডাঙৰ শংখ পালে। তেতিয়া সিও সেই ডাঙৰ শংখ বিচাৰাত লাগিল আৰু ডাঙৰ শংখ বিচাৰি থাকোঁতে সৰু সৰু শংখ যিবিলাক পাইছিলে সি সকলোবোৰ পেলাই দিছিলে, কাৰণ লগৰ বন্ধুজনে এটা ডাঙৰ শংখ পাইছিলে, সি সেইটোৰ পৰা বহুত পইচা পাব বুলি সি ভাবি লৈছিলে। সি বহুত বিচাৰিলে আৰু বিচাৰি থাকোঁতে যিমানবোৰ সৰু সৰু শংখ পাইছিলে সি সকলোবোৰ পেলাই দিছিলে। আৰু তাৰপিছত গধূলি সিহঁতে তেনেকৈ ঘৰলৈ উভতি গ'ল। আৰু যিজন বন্ধুৱে ডাঙৰ শংখটো পাইছিলে সেইজন বন্ধুৱে সেই ডাঙৰ শংখটো বিক্ৰী কৰি সি পালে 1000 টকা। আৰু তাৰ লগত কেইটামান সৰু সৰু শংখ আছিলে আৰু সেই সৰু সৰু শংখকেইটা বিকি সি পালে 3000 টকা। আৰু যেতিয়া বন্ধুজনে এই পইচাখিনি পালে তেতিয়া আনজন বন্ধুৱে ভাবিছিলে যে ময়ো যদি সেই সৰু সৰু শংখবোৰ পেলাই নিদিলো হয় আজি ইয়াতকৈ পইচা বেছিকৈ মই পালো হয়। এই কাহিনীটো কোৱাৰ মোৰ এটাই উদ্দেশ্য, আমি ডাঙৰ ডাঙৰ সপোনবোৰৰ পিছত দৌৰি আমি সৰু সৰু কিছুমান কথা পাহৰি যাওঁ আৰু যিটো সেই সৰু বস্তুৱে এদিনাখন গৈ এটা ডাঙৰ বস্তুৰ সৃষ্টি কৰিব পাৰে। আমাৰ ডেইলি লাইফত আমি এনেকুৱা কিছুমান সৰু সৰু বস্তুক আমি ইগনোৰ কৰোঁ, যিটো আমাৰ বাবে ক্ষতিদায়ক, কাৰণ সেই সৰু বস্তুটোৱে এদিন আমাৰ জীৱনত গৈ এটা ডাঙৰ কামৰ সৃষ্টি কৰিব পাৰে। গতিকে মই কোৱা নাই যে আপোনালোকে সৰু সপোন দেখক, ডাঙৰ সপোন দেখিব নালাগে, আপোনালোকে ডাঙৰ সপোনেই দেখক, কিন্তু এই সৰু সৰু বস্তুবোৰ ইগনোৰ নকৰিব। এই সৰু সৰু বস্তুবোৰ যদি আপুনি ধ্যান দি নিজৰ কামবোৰ নিয়াৰিকৈ পালন কৰে, এদিন এই সৰু বস্তুটোৱে আপোনাৰ জীৱনৰ বাবে এক ডাঙৰ সম্পদ হৈ পৰিব।